ব্ৰাহ্মণ যে আদৰত ঘোষণা কৰিলে মই সেই দৰিদ্ৰ ব্ৰাহ্মণৰ গৌৰৱ লক্ষ্য হে কৃষ্ণ জগতপতি তোমাৰ চৰণত থাকে দিন সদামতি সখা যিজনে নিজ শৰীৰক তুচ্ছ জ্ঞান কৰি গুৰু সেৱাত নিজকে কৰে অৰ্পণ সেইজনে হৈছে মহাজ্ঞান সখা তুমিও নোহোৱা তাৰ ব্যতিক্ৰম গৃহস্থ জীৱন পাৰ ধৰি মায়া মোহ ত্যাগ কৰি যিজনে গুৰু সেৱাত লিপ্ত হয় সেইজনৰ তোমাৰ মোৰ মিত্ৰ পৃথিৱী চন্দ্ৰ থাকে মানে